কছাৰী জয়ন্তীয়াৰ সম্পৰ্ক হৈছিল সংঘাতপূৰ্ণ। এখন বিয়াৰ বাবে আহোমৰ সৈতে আকৌ হৈছিল যুদ্ধ। শত্ৰুক দমন কৰি কছাৰী ৰজাই নাম লৈছিল প্ৰতাপ নাৰায়ণ। জ্ঞানচৰাৰ পাঠশালাত আজি কম কছাৰীসকলৰ জয়ন্তীয়া ৰাজ্য আক্ৰমণ আৰু আহোমৰ সৈতে হোৱা পুনৰ সংঘাতৰ বিষয়ে। কছাৰীৰ জয়ন্তীয়া ৰাজ্য আক্ৰমণ আৰু আহোমৰ সৈতে পুনৰ সংঘাত। 1583 চনত শত্ৰুদমন কছাৰী ৰাজ্যৰ ৰজা হৈছিল। তেওঁৰ আন এটা নাম আছিল যশনাৰায়ণ। তেওঁৰ ৰাজত্বকালতেই 17 শতিকাৰ আৰম্ভণিত জয়ন্তীয়া ৰজা ধনমাণিকে ডিমৰুৱা ৰাজ্য আক্ৰমণ কৰিছিল। সেই সময়ত ডিমৰুৱা ৰাজ্য কছাৰী ৰাজ্যৰ কৰতলীয়া আছিল। ডিমৰুৱাৰ ৰজা আছিল প্ৰভাকৰ। জয়ন্তীয়া ৰজা ধনমাণিকে প্ৰভাকৰক পৰাস্ত কৰি বন্দী কৰিছিল। তেতিয়া প্ৰভাকৰে কছাৰী ৰজা শত্ৰুদমনক তেওঁক মুকলি কৰাবলৈ অনুৰোধ জনাইছিল। সেই অনুৰোধ মৰ্মে শত্ৰুদমনে প্ৰভাকৰক মুক্তি দিবলৈ জয়ন্তীয়া ৰজাক দাবী জনাইছিল। কিন্তু শত্ৰুদমনৰ দাবীৰ প্ৰতি জয়ন্তীয়া ৰজা ধনমাণিকে সঁহাৰি দিয়া নাছিল। এই কথাত ক্ষুব্ধ হৈ শত্ৰুদমনে কছাৰী ৰাজ্য আক্ৰমণৰ সিদ্ধান্ত লৈছিল। শত্ৰুদমনৰ হাতত জয়ন্তীয়া ৰজা ধনমাণিক পৰাজিত হৈছিল। শত্ৰুদমনে তেওঁক বশ্যতা স্বীকাৰ কৰাই কৰতলীয়াৰ ৰজাপাতি থৈছিল। লগতে ধনমাণিকৰ দুজনী জীয়েকক শত্ৰুদমনে বিয়া কৰাইছিল। ইয়াৰ উপৰিও ধনমাণিকৰ হৈ তেওঁৰ ভাগিনেক যশমাণিকক কছাৰী ৰজাই জামিন হিচাপে লৈ আনিছিল। যশমাণিকক কছাৰী ৰজাই ব্ৰহ্মপুৰ নামৰ ঠাইত বন্দী কৰি ৰাখিছিল। ব্ৰহ্মপুৰ নামৰ ঠাইডোখৰৰ নাম পাছত খাছপুৰ হৈছিল। এই যুদ্ধ জয়ৰ পাছত শত্ৰুদমনে আশীমৰ্দন উপাধি লৈছিল। কছাৰীৰ কৰতলীয়া ৰজা হিচাপে কিছুদিন থকাৰ পাছত জয়ন্তীয়া ৰজা ধনমাণিকৰ মৃত্যু হৈছিল। তেতিয়া শত্ৰুদমনে বন্দী হৈ থকা যশমাণিকক মুক্তি দি তেওঁক জয়ন্তীয়া ৰাজ্যৰ ৰজা পাতিছিল। কিন্তু শত্ৰুদমনে এই ৰাজ্যৰ অধিকাৰী হিচাপেই স্বীকৃতি ল'ব বিচাৰিছিল। অৰ্থাৎ যশমাণিককো কৰতলীয়াৰ ৰজা পাতিব বিচাৰিছিল। এই কথা যশমাণিকে মানি ল'ব পৰা নাছিল। কিন্তু কছাৰী ৰজাৰ বিৰুদ্ধে অকলে যুঁজ দিয়াৰো সাহস গোটাব পৰা নাছিল। সেয়ে তেওঁ কছাৰী ৰজাৰ শত্ৰু আহোমৰ সৈতে বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল। সেইমতে যশমাণিকে আহোম ৰজালৈ নিজৰ এজনী জীয়েকক বিয়া দিয়াৰ প্ৰস্তাৱ পঠিয়াইছিল। তেওঁ লগতে আহোম ৰজাক কইনা লৈ কছাৰী ৰাজ্যৰ মাজেৰে যাবলৈ অনুৰোধ জনাইছিল। কাৰণ আছিল আহোম ৰজাক কইনা লৈ যোৱাত কছাৰী ৰজাই বাধা প্ৰদান কৰিব আৰু আহোমে কছাৰী ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব। ভবামতেই কাম হৈছিল। কছাৰী ৰজাই নিজ ৰাজ্যৰ মাজেৰে আহোম ৰজাক কইনা লৈ যোৱাত বাধা দিছিল। যশমাণিকে ভবাৰ দৰেই তেতিয়া আহোমে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল। এই যুদ্ধত প্ৰথম অৱস্থাত কছাৰীসকলৰ বহু ক্ষয় ক্ষতি হৈছিল। কিন্তু পাছলৈ ৰহাত আহোমক কছাৰীসকলে পৰাজিত কৰিছিল। বৰ্তমানৰ নগাঁও জিলাখন তেতিয়া কছাৰীসকলৰ দখলত আছিল বুলি জনা যায়। শত্ৰুদমনে এই যুদ্ধত জয়ী হোৱাৰ পাছত প্ৰতাপ নাৰায়ণ নাম লৈছিল। লগতে ৰাজধানী মাইবঙৰ নাম সলাই কীৰ্তিপুৰ দিছিল। আহোমে এই পৰাজয়ৰ পুতক তুলিব বিচাৰিছিল। কিন্তু সেই সময়তে মোগলে অসম আক্ৰমণ কৰিছিল। গতিকে কছাৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ সলনি সন্ধি কৰিছিল বুলি জনা যায়। 1613 চনত ৰজা শত্ৰুদমনৰ মৃত্যু হৈছিল। তেওঁৰ ৰাজত্বকাল শেষ হোৱাৰ ঠিক আগে পিছে মোগলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল। সমান্তৰালভাৱে আহোমৰ সৈতেও তিক্ততা অব্যাহত আছিল। অহা খণ্ডত আমি মোগলৰ কছাৰী ৰাজ্য আক্ৰমণ আৰু আহোমৰ সৈতে হোৱা পৰৱৰ্তী সংঘাতসমূহৰ বিষয়ে ক'ম। জ্ঞানচৰাৰ পাঠশালাৰ আজিৰ খণ্ড ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।